মর্নিং স্টুডেন্ট, তোমালোকে ভালে আছা? আজি মই তোমালোকৰ ক্লাস 4 সমাজ বিজ্ঞান পঢ়া পাঠ হৈছে তৃতীয় অধ্যায় তৃতীয় পাঠ। তাৰ ভিতৰত তোমালোকে তৃতীয় পাঠৰ ভিতৰত তোমালোকৰ সিলেবাসত দিয়া আছে জিলা কেইখনৰ নাম। এই জিলা কেইখন মই তোমালোকক পঢ়াই দিম। আজি জিলা এখন জিলা হৈছে তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাৰ বিষয়ে মই আজি তোমালোকে কৈ দি আছো। তোমালোকে কিতাপখন বাহিৰ কৰি চোৱা। অসমৰ পূব দিশৰ সীমামূৰীয়া জিলাখনে হ'ল তিনিচুকীয়া জিলা। তোমালোকেতো জানা দিশ 4টা, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তাৰ ভিতৰত এই অসমৰ পূব দিশৰ যিখন সীমামূৰীয়া সেই প্ৰান্তত যিখন মানে জিলা আছিল, সেই জিলাখনে হৈছে তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলা 3টা মহকুমালৈ গঠিত। এই তিনিচুকীয়া যে জিলাখন আছে, ইয়াত 3খন মহকুমালৈ এই তিনিচুকীয়াখন জিলাখন গঠিত হৈছে। সেই 3খন হৈছে তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু শদিয়া। এই 3খন। এই জিলাখনৰ সদৰ ঠাই তিনিচুকীয়া চহৰ। কি কৈছে? এই জিলাখনৰ সদৰ ঠাই প্ৰধান ঠাই হৈছে এই তিনিচুকীয়া চহৰখনে। ই অসমৰ এখন শিল্প প্ৰধান নগৰ। কি কৈছে? এই জিলাখন যে আছে, এই জিলাখনত বিভিন্ন শিল্প বস্তু তাত বনোৱা হয়। এই যেনেকুৱা বয়ন শিল্প, বাঁহ বেতৰ শিল্প, মৃৎশিল্প, কাঁহ শিল্প, কমাৰ শিল্প, মুগা শিল্প, গহনা শিল্প ইত্যাদি এই জিলাখনতে বনোৱা হয়। ব্ৰহ্মপুত্ৰ আৰু লোহিত এই জিলাৰ প্ৰধান নদী। তোমালোকেতো জানা অসমৰ দুখন প্ৰধান নদী যে আছে, ব্ৰহ্মপুত্ৰ আৰু লোহিত। ব্ৰহ্মপুত্ৰ আৰু লোহিত এই জিলাৰ প্ৰধান নদী। ব্ৰহ্মপুত্ৰৰ আন এটা নাম হৈছে লোহিত। এই লোহিত এই তিনিচুকীয়া জিলাৰ প্ৰধান নদী। খনিজ সম্পদৰ ক্ষেত্ৰত এই জিলা অতিকে চহকী। আমাৰ যিবিলাক খনিজ সম্পদ আমি বিলাক পাওঁ, এই খনিজ সম্পদ এই জিলাতে বেছি উন্নত। এই জিলাৰে ডিগবৈত ভাৰত তথা এছিয়া মহাদেশৰে প্ৰথমটো তেল শোধনাগাৰ 1901 চনত স্থাপিত হৈছিল। তোমালোকেতো জানা যে ডিগবৈ এখন তেল শোধনাগাৰ। এই তেল শোধনাগাৰ হৈছিল 1901 চনত। এই তেল শোধনাগাৰটো ডিগবৈত ইয়াত আৰম্ভ হৈছিল। ডিগবৈৰ পৰা এই আহৰণ কৰা হৈছিল। মাৰ্ঘেৰিটাত প্লাইউড তৈয়াৰ কৰা কাৰখানা আছে। এই জিলাৰে মাৰ্ঘেৰিটা নামে এখন ঠাইত আছে, তাত প্লাইউড উদ্যোগ কাৰখানা তাত আছে। লিডু, লেখাপানী, বৰগোলাই কয়লা খনিৰ বাবে বিখ্যাত। এই জিলাখনৰ তিনিচুকীয়া জিলাখনৰ কি কৰিছিল? 3খন ঠাই লিডু, লেখাপানী, বৰগোলা কয়লা খনিৰ বাবে বিখ্যাত ঠাই। ডিব্ৰু-চৈখোৱা এই জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। তোমালোকেতো জানা ৰাষ্ট্ৰীয় উদ্যান 5খন, তাৰ ভিতৰত হৈছে ডিগবৈ-চৈখোৱা। এই ডিগবৈ-চৈখোৱা তিনিচুকীয়া জিলাতে অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যান দেওহা আৰু বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। এই যে ৰাষ্ট্ৰীয় উদ্যান যে আছে ডিগবৈ-চৈখোৱা, তাত কি পোৱা যায়? দেওহা পোৱা যায় আৰু বনৰীয়া ঘোঁৰাও তাত পোৱা যায়। সেইকাৰণে এই ঠাইখন বিখ্যাত। জয়দিহিং বৰ্ষা অৰণ্য এই জিলাতেই অৱস্থিত। জয়দিহিং অৰণ্য এখন আছে, এই অৰণ্যখনৰ এই তিনিচুকীয়া জিলাতেই অৱস্থিত। চাহ খেতিৰ উৎপাদনৰ ক্ষেত্ৰত এই জিলাখনৰ অসমৰ ভিতৰতে এখন আগবঢ়া জিলা। আমি যে চাহ খাওঁ, এই চাহ কি কৰিছে? ক'ৰ পৰা উৎপাদন হয়? বহুত ঠাইত উৎপাদন হয়, অসমৰ বহুত ঠাইত উৎপাদন হয়। তাৰ ভিতৰত এই তিনিচুকীয়া জিলাৰ এখন আগবঢ়া জিলা। এই চাহ খেতিৰ বাবে তিনিচুকীয়া জিলাখনৰ এখন আগবঢ়া জিলা। আজি এইখিনিলৈকে মই তোমালোকক পঢ়াই দিলোঁ। বাকীখিনি তোমাৰ যিটো মানে জিলা আছে সেইখিনি মই পিছত পঢ়াই দিম, আৰু নোটখিনি মই তোমালোকক দি দিছোঁ শ্ৰেণীতে। আজিৰ এইখিনিলৈকে। থেংক ইউ।